हेलो फ्रेंड्स वेलकम टू इनफोहोम यूट्यूब चैनल और आज भिडिओत मैं आपनालोकर लगत आलोचना करिम भोटार आईडी सम्पर्के एटा अति गुरुत्वपूर्ण आपडेटर विषय और जिटुर द्वारा आपनालोके आपनालोकर भोटार आईडी नम्बर दी पेलाय आपनालोके आपनार सम्पूर्ण डिटेल्स फटो सह चेक करिब पारिब अनलाइनर माध्यमेरे और लगते जदि किबा अशुद्ध आछे तेनेहले सेयाও शुद्ध करिब पारिब। सो मैं सम्पूर्ण प्रक्रियाটো एटु भिडिओत देखुवाम आपनालोके भिडिओটো कोनो स्किप नकराকৈ शेषলৈকে চাই থাকিব और जदि आमार चेनेলত प्रथमबार आइছে आमार चेनेलটো सबस्क्राइब কৰি ল'ব और जदि भिडिओটো ভাল লাগে বেলেগৰ লগত शेयर কৰিব। তেতিয়া হক আমি মোবাইল স্ক্ৰিনত দেখুৱাও আপোনালোকে কেনেকৈ এটো চেক কৰিব আৰু যদি কিবা অশুদ্ধ আছে কেনেকৈ শুদ্ধ কৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ব্ৰাউজাৰটো ওপেন কৰাৰ পাছত ওপৰৰ থ্ৰী ডটত ক্লিক কৰি ইয়াক ডেস্কটপ সাইট লগাই দিব আৰু সার্চ বক্সত টাইপ কৰিব NBSP আৰু সার্চ কৰি দিব। সার্চ কৰাৰ পাছত ওপৰত যেটো অপচন দেখা পাইছে নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেল ইয়াৰ ওপৰত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইন্টাৰফেসটো এনেকুৱা দেখা পাব আৰু ইয়াত দেখা পাব চাব লগইন ৰেজিষ্টাৰ টু এভেইল ফলোইং ফেসিলিটিজ। তো ইয়াৰ বাবে আপোনালোকে প্ৰথমতে এইটো ৰেজিষ্টাৰ কৰিব লাগিব আৰু যদি আপোনালোকে ৰেজিষ্টাৰ কৰিব নোৱাৰে বা কৰা নাই তেনেহলে ইয়াৰ বিষয়ে মই এটা ভিডিও বনাইছো আপোনালোকে ভিডিও ডেসক্ৰিপচনত লিংক পাই যাব এইটো চাই আপোনালোকে এইটো ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পাছত তলত যেটো দেখা পাইছে লগইন ৰেজিষ্টাৰ ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ওপৰত ইউজাৰ নেম আৰু তলত পাসওয়াৰ্ড আৰু ক্যাপচা কোড ফিল কৰি লগইন হ'ব লাগিব। তো মই মোৰ এতিয়া ডিটেইলছ কেটা দি আছো এতিয়া মই মোৰ ডিটেইলছ কেটা দি দিছো আৰু ইয়াত লগইনত ক্লিক কৰি আছো। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আহিছে ওয়েলকাম হোৱাট উড ইউ লাইক টু ডু। ইয়াত আপোনালোকে বহুত কেটা আছে অপচন যেহেতু কোৱা হৈছে আপোনালোকৰ ডিটেইলছ কেটা আপোনালোকে ভেৰিফাই কৰিব ফটো সহকাৰে কেনেকৈ দেখিবলৈ পাব। তো ইয়াত যেটো দেখা পাইছে ওপৰৰ অপচন ইলেক্টৰ্স ভেৰিফিকেশন প্ৰগ্ৰাম ইয়াৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ এটা এনেকুৱা ইন্টাৰফেস দেখা পাব। ইয়াত আছে ভেৰিফাই সেলফ ডিটেইলছ পোলিং ষ্টেচন ফিডবেক ফেমিলি লিষ্টিং অথেন্টিকেশন আনৰোল মেম্বাৰ্স। তো আপুনি ওপৰৰ এক নম্বৰ যেটো অপচন আছে ভেৰিফাই সেলফ ডিটেইলছ ইয়াৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ যেহেতু ভোটাৰ আইডি দি না এটো ৰেজিষ্টাৰ কৰা আছে সেইকাৰণে আপোনাৰ ডিটেইলছ কেটা ইয়াত ডিটেক্ট কৰি ল'ব আৰু এতিয়া আপুনি যেটো অপচন দেখা পাইছে ভেৰিফাই মাই ডিটেইলছ ইয়াৰ ওপৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব আৰু চাওক ইয়াত আহিছে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ফটো সহকাৰে। ইয়াত যদি আপোনাৰ ফটো চেঞ্জ কৰিব লাগে বা আপোনাৰ দেউতাকৰ নাম বা নিজৰ নাম বা ডেট অফ বাৰ্থ বা কিবা এটা আপোনাৰ অশুদ্ধ আছে এটো শুদ্ধ কৰিব লাগে তেনেহলে তলত দুটা অপচন আছে চাওক ইনফৰমেশন ডিসপ্লেড এবভ ইজ কারেক্ট। যদি আপোনাৰ শুদ্ধ হয় ডকুমেন্ট ডিটেইলছ কেটা তেনেহলে ওপৰৰ যেটো ইয়াত টিক মাৰ্ক লগাব আৰু ভেৰিফিকেশন কমপ্লিটেড আপলোড অথেন্টিকেশন ডকুমেন্ট আপলোড ডকুমেন্ট দিব লাগিব। চুজ ফাইলত ক্লিক কৰিব যদি শুদ্ধ হয় আপুনি আপোনাৰ ডিটেইলছ কেটা লগাই দিব। ইয়াৰ পিছত যদি আপোনাৰ এটো অশুদ্ধ হৈ আছে ইয়াত আপুনি এটো শুদ্ধ কৰিবলৈ হলে তলত যেটো আছে ইনফৰমেশন ডিসপ্লেড এবভ নিডস কারেকশন ইয়াত টিক মাৰ্ক লগাব আৰু নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আকৌ আন এনেকুৱা এটা পেজ ওপেন হ'ব আৰু আপোনাৰ কোনটো বিষয়ত আপোনাৰ কারেকশন কৰিবলগীয়া আছে এটো টিক মাৰ্ক লগাব লাগিব মানে সিলেক্ট কৰিব লাগিব। ইটস এ নেম অফ ৰিলেটিভ টাইপ অফ ৰিলেশন জেন্ডাৰ এজ ডেট অফ বাৰ্থ মাই ফটোগ্ৰাফ এড্ৰেছ। মই জাস্ট দেখুৱাই আছো এক্সাম্পলৰ কাৰণে মাই ফটোগ্ৰাফ ফটোটো মই চেঞ্জ কৰিব লাগে আৰু নেমটো ধৰি লওক কারেকশন কৰিব লাগে। তো ইয়াত বক্স কেটা আনহাইড হৈ গৈছে ইয়াত চাওক নেম আপোনাৰ নামটো শুদ্ধ ইয়াত দিব আৰু যদি উপাধি থাকে উপাধি দিব। ইয়াৰ পিছত মাই ফটোগ্ৰাফ যেটো সেকশন আপলোড ডকুমেন্ট ইয়াত আপুনি চুজ ফাইলত ক্লিক কৰিব আৰু আপোনাৰ যত ফাইলটো ফটোটো ৰখা আছে তাত গৈ সিলেক্ট কৰি ল'ব এনেকুৱা। ইয়াৰ পিছত এটো হৈ গল। ইয়াত চাওক আছে প্ৰুফ অফ ফৰ চেঞ্জ অফ নেম। তো আপোনাৰ নেমটো চেঞ্জ কৰিছে ইয়াৰ প্ৰমাণ দিব লাগিব। তো আকৌ চুজ ফাইলত ক্লিক কৰিব আৰু চুজ ফাইলত ক্লিক কৰি আপোনাৰ ডকুমেন্টছটো আপলোড কৰিব লাগিব। তো আপলোড কৰাৰ পিছত আৰু সব মনত ৰাখিব ফাইলটো JPG আৰু JPEG হ'ব লাগিব আৰু ম্যাক্সিমাম 2 MB হ'ব লাগিব ইয়াৰ বেছি হ'ব নালাগে 2 MB ভিতৰত হলে অসুবিধা নাই। ইয়াৰ পিছত চাওক আছে প্লেস এটো দি দিব আৰু ডেটটো বাই ডিফল্ট হৈ যাব। আপোনাৰ ডিটেইলছ কেটা সম্পূৰ্ণ ভৰোৱাৰ পিছত আপুনি যেটো দেখা পাইছে ভিউ এপ্লিকেশন প্ৰিভিউ ইয়াৰ ওপৰত ক্লিক কৰিব। অলপ সময় 2 সেকেন্ড মান পেজটো লোড হ'ব আৰু আপুনি তথ্য যিকেটা শুদ্ধ কৰিছে একেটা শো হ'ব। যদি আপুনি চাই পেলাই আপোনাৰ শুদ্ধ হৈ যায় তেনেহলে সাবমিট বাটন দেখা পাব ইয়াত ক্লিক কৰি দিব। তো আজিৰ ভিডিওটো আছিল ইমানেই। ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব।